নমস্কাৰ আপোনালোক সকলো ভালে আছে নে ময়ো ভালে আছো আপোনালোক আশীৰ্বাদত আজি নামঘৰলৈ আহিছো সহায় দিবলৈ আহিছো আৰু আপোনালোকে সকলোৱে গম পায় ভাদ মাহত নামঘৰলৈ গৈ সকলোৱে সহায় দিয়ে পুথি পঢ়ে বুলি তো আজি আমাৰ পাল পৰিছে একচুয়ালি কি হয় সবো এদিন মৰে মৰে সহায় দিয়ে আজি এদিনাখনক সহায় দিব নেক্সট দিনাখন বেলেগে সহায় দিব তো আজি আমি সহায় দিছো আমি মানে 8 ঘৰ পৰিয়াল মিলি পিনে লগ হৈ পিনে সহায় দিছো আৰু তো আপোনালোকে ভিডিওটো চাওক হেখলৈকে চাই থাকিব চাও মই কি ভিডিও দেখাব পাৰো ভিতৰত গৈ পিনে মই ভিতৰতে আছিলো বাহিৰলৈ আহিলো এই কথাখিনি ক'বলৈ তো অলপ পাছত পুথি পঢ়িব এখন নাম গাব আৰু কিবা হয় তো মই ভিডিও মই দেখাব ট্ৰাই কৰিম মই আপোনালোকে ভিডিওটো চাই থাকিব ধন্যবাদ মই চাকি গছ জ্বলাই লওঁ তাৰপৰা যিমান পাৰোঁ চাওঁ ভিডিও বনাবলৈ আৰু আপোনালোকেতো সকলোৱে গম পায় ভাদ মাহটো গোটেই মাহটোৱে নাম লয় বুলি নামঘৰীয়াই ভাগৱত পঢ়ে আৰু গোপিনীয়ে নাম ধৰে বুলি তো এতিয়া অলপ পাছত নাম ধৰিব তো মই যিমানখিনি পাৰোঁ মই ভিডিও দেখাব মই ট্ৰাই কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব এক খুৰাই এতিয়া ভাগৱত পঢ়িব ভাগৱত পঢ়িব লৈছে তো আপোনালোককো দেখাই আছো আপোনালোকে শুনি থাকক আৰু ভিডিওটো সকলোকে চাই যাওক খুৰাই ভাগৱত পঢ়ি আছে লগতে মিনিংবিলাকো বুজাই আছে কি হয় শুনি আছো আৰু আপোনালোকো শুনি থাকক ভাগৱত পঢ়া শেষ হ'ল এতিয়া গোপিনীসকলে নাম ধৰিব আৰু মই এতিয়া আমাৰ যোনে নামঘৰ যোনে চোৱা চিতা কৰে তেওঁৰ লগত মই দুখামান কথা পাতিম খুৰা মোৰ ওচৰতে আছে কিন্তু মই তাৰ আগতে মই ভিডিও এনেকৈ আপোনালোকে ভইচটো শুনা নাপাব মই কেমেৰাটো ঘূৰাই ল'ব লাগিব শিৱকথৰ জানা জানা কল্পতৰু তাহন্ত বিনাহী নাহিনী আমাৰ পৰমগুৰু কৃষ্ণ নাহি নাহি আমাৰ পৰমগুৰু শ্ৰী শ্ৰদ্ধাভাজন অসমবাসী ৰাইজ আৰু সমস্ত ভাৰতবাসী ৰাজ্যলৈ দশম অসম আৰক্ষী বাহিনীৰ
নামঘৰ প্ৰাংগণৰ পৰা আমি ভকত বান্ধৱ আইমাতৃ সমস্তই দেশৰ মংগলৰ অৰ্থে পবিত্ৰ ভাদ মাহ উদযাপন কৰা হৈছে। সেয়েহে মহামাৰী কৰোণাৰ নিপাতৰ বাবে ভকত বান্ধৱ আইমাতৃ সমস্তই মিলিজুলি দশম সমাৰকী বা নামঘৰ প্ৰাংগণত আমি ভাগৱত পাঠ আৰু এমাহ পষেকজোৰা দিহানাম আইমাতৃ সমস্তৰ দিহানাম ভগৱন্ত শ্ৰীচৰণত শ্ৰৱণ কীৰ্তন কৰি থকা হৈছে। সেয়েহে সমস্ত ৰাইজক হৈ আমি দশম সমাৰ নামঘৰ প্ৰাংগণৰ পৰা সকলোৰে শান্তি কামনা কৰিছোঁ আৰু দেশবাসীলৈ সকলোৱে শান্তিত থাকক, সুখেৰে থাকক। কৃষ্ণ। এইখনে হৈছে ভাগৱত গীতা। ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি ভাবিছিলোঁ, কিন্তু লাষ্টত গৈ পিনে ভাবিছোঁ ভিডিঅ'টো অলপ লং ভিডিঅ' হ'বগৈ। তো হ'লেও আপোনালোকে যদি ভাল লাগিছে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক এটা কথা ক'বলৈ পাহৰিছিলোঁ, আৰু খুৰা এজন অসমৰ আৰক্ষী বাহিনী হয়, এইটো আপোনালোকক ক'ব মই পাহৰিছিলোঁ। আৰু খুৰাই কথা কি যিখিনি কৈছিলে সেইখিনি আপোনালোকে হয়তো ইমান ভালকৈ শুনা নাপাব পাৰে, কেলৈ কি পাছফালৰ পৰা অলপ ভইচবিলাক বেছি আহি আছিলে, তো সেইটো কাৰণে আপোনালোকে শুনা নাপাব পাৰে। আৰু এই নামঘৰটো গোটেইখিনি যিমানখিনি কাম আছে সকলোখিনি খুৰাই চোৱা চিতা কৰে, আৰু যিমানখিনি টাইম পায় তো ডিউটিও কৰে, ডিউটি কৰা অহাৰ পাছত নামঘৰলৈ আহি পিনে যিমানখিনি পাৰে চোৱা চিতা কৰে। তো খুৰাক মানিব লাগিব, আৰু তেওঁ ভগৱানৰ বহুত ভক্ত হয়। আৰু খুৰা ভাল লাগিলে যে আপুনি ইমানখিনি কৰাৰ কাৰণে, ইমানখিনি চোৱা চিতা কৰাৰ কাৰণে মোৰ ফালৰ পৰা আৰু আপোনালোকৰ সকলো ফালৰ পৰা আপোনালোকে আশীৰ্বাদ কৰিব, খুৰা ভালকৈ থাকিব লাগে, বেমাৰ আজাৰ হ'ব নালাগে, তো তাকে মই কামনা কৰিলোঁ। এইপিনে এতিয়া চাহ ৰেডি হৈ গ'ল। এতিয়া খুৰীহঁতে সকলোকে এতিয়া চাহ যোগান ধৰিব, আৰু বাকী গোপীনাথসকলে এতিয়া নাম ধৰি আছে। খুৰীহঁতো অলপ পাছত ধৰিব। চাহ খাই নগ'লো। এতিয়া গোপিনীসকলে নাম ধৰি পিনে এতিয়া সকলোৱে এতিয়া চাহ খাইছে, লগতে মই খাইছোঁ, আৰু আমাৰ খুৰাহঁতো আছে, খুৰাহঁতে চাহ খাইছে। তো চাহটো খাই লওঁ, আৰু অলপ পিছত প্ৰসাদবিলাকক দি দিব। তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব। ধন্যবাদ।
এতিয়া খুৰীহঁতে সকলোৱে এতিয়া নাম লৈ শেষ কৰিলে তো দুষাৰমান কথা আপোনালোকৰ সকলো অসমবাসী ৰাইজক ক'ব বিচাৰিছে মই এতিয়া খুৰীটোৰ ওচৰলৈ লৈ যাওঁ একচুৱেলি মোৰ ভইচটো ইমান এটা ক্লিয়াৰ নাহিব পাৰে কেলৈ কি আজি মই ব্লগ বনোৱা একো প্লেনিঙত নাছিলোঁ ছাডেনলি প্লেনিং বনি গ'ল খুৰীতে কেইষাৰমান কথা কয় নমস্কাৰ আজি পবিত্ৰ ভাদ মাহৰ আমি এটা কিগৰাকী গোপিনী একত্ৰিত হৈ গলে বস্ত্ৰ বান্ধি ধূপ চাকি অৰিহণা এখনি নৈবেদ্য শৰাই আগবঢ়াইছোঁ কাৰণ আমি সকলোৱে আগৰ পৰা এনেকৈ দি আহিছোঁ বৰ্তমান কৰোণা ভয়াৱহ সংক্ৰমিত হৈ আছোঁ সকলো ৰাইজকে সদায় যেন ভালে কুশলে ৰাখে গোটেই সমগ্ৰ পৃথিৱীয়ে যেন আগৰ দৰে নাম গুণ গাই থাকিবলৈ গাত তেজ বল শক্তি দি আয়ুষত বিঘিনি শূন্য কৰি কীটাণু নাশ কৰি বীজাণু নাশ কৰি আমাক সুস্থ সবল কৰি এখন অসম ভাৰতবৰ্ষ পৃথিৱী সকলোকে আমাক সদায় যেন ভালে ৰাখে এইখিনিয়েই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অপয়মংগল যিমানখিনি হ'বলগীয়া আছে প্ৰভু সমস্ত তোমাৰ শ্ৰীচৰণ দৰ্শন কৰি সদায় ভকতৰ পদধূলি লৈ তোমাৰ যিদৰে স্থিতি নীতি কৰিছে প্ৰভু সেই সমস্ত ভকত বান্ধৱক প্ৰভু কৃপা কৰিব আৰু যদি তেৰা খবৰ পুত্ৰ ভাৰ্যা সমবিতে কিবা হ'বলগীয়া বাধা বিঘিনি আছে প্ৰভু সমস্ত নামঘৰীয়া ভাগৱত পঢ়িলে আৰু গোপিনীসকলে নাম ধৰিলে এতিয়া শেষ হ'ল এতিয়া প্ৰসাদ বিলাব আৰু এতিয়া এইটো চাইডে পায়স ৰেডি কৰি আছে মই পায়স খাই বহুত বেছি ভাল পাওঁ ভইচটো আজি যিখিনি ভিডিঅ' কৰিলোঁ তো হয়তো ভইচটো আপোনালোকে ভালকৈ শুনা নাপাব পাৰে তো তাৰ কাৰণে মোক মাফ কৰি দিব একচুৱেলি মই আজি ব্লগ বনোৱা আকৌ কৈছোঁ আজি মই ব্লগ বনোৱা একো প্লেনিঙত নাছিলোঁ তো হ'লেও মন গ'ল তো বনাই দিলোঁ যিয়ে নহওক যদি ভাল লাগিছে ভিডিঅ'টো চাই থাকক এতিয়া প্ৰসাদ বিলাই আছে আৰু এই খুৰীহঁতে এইপিনে পায়স ঠিক কৰি আছে পায়স আৰু এইপিনে প্ৰসাদ এতিয়া প্ৰসাদটো আৰু খীৰটো এতিয়া খোৱা হ'ব আৰু তো চাই থাকক আগলৈকে এইখিনি মোৰ প্ৰসাদ এইপিনে লগত আছে খীৰ আছে এইপিনে মাটি কঁঠাল পাইনএপল আছে তিয়ঁহ আছে আপেল আছে এইপিনে কল জাহাজী কল বানানা আৰু প্ৰসাদ আৰু মগু মোৰ ফেভৰেট হয় এই দুটা তো মই খাই লওঁ তো খোৱাৰ পাছত আৰু ভিডিঅ'টো এণ্ডিং মাৰিম আৰু মোৰ ভাগৰ প্ৰসাদ খাই কমপ্লিট হৈ গ'ল এতিয়া তামোল খাই আছোঁ আৰু এইপিনে আৰু গোটেইখিনিয়ে যিমানখিনি আছে সকলোৱে এতিয়া যোনে খাব পাৰিছে খাইছে যোনে নোৱাৰিছে আৰু এতিয়া পলিঙত লৈ যাব এইটো আগৰ পৰা নিয়মটো চলি আছে পলিঙত লৈ যোৱা তো আগন্তুক দিনতো এইটো নিয়মটো চলিব আৰু তো আৰু অলপ আছে তো দেখাম আপোনালোকে অকণমান টাইম ৱেইট কৰি দিয়ক ইমান টাইম যদি চালে আৰু অলপ টাইম চাই দিয়ক আৰু আজি নামঘৰলৈ যিসকল আহিব নোৱাৰিলে তো তেওঁলোকৰ কাৰণে এতিয়া বৰ্তমান প্ৰসাদ পেকিং কৰি থৈ দিয়া হৈছে পেকিং কৰি আছে মই দেখাইছোঁ কেনেকৈ পেকিং কৰি আছে ৰখি দিয়ক মোৰ প্ৰসাদ খাই পেট পূৰা ফুল হৈ গ'ল আৰু খাব নোৱাৰোঁ আৰু হ'লেও ঘৰৰ কাৰণে ময়ো অলপ পেকিং কৰি লৈছোঁ ঘৰত খাবলৈ প্ৰসাদটো যি নেকি মই বহুত বেছি ভাল পাওঁ তো প্ৰসাদটো মোৰ নিজৰ কাৰণে অলপ লৈছোঁ আৰু আজিতে ইয়াতে মই ভিডিঅ'টো শেষ কৰোঁ আৰু লাষ্টত কি ক'ম সকলোৱে হেপ্পী থাকক সুখে থাকক এইটো কয় আৰু মই ব্লগটো শেষ কৰিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ ছাবস্ক্ৰাইবটো কৰি দিব যদি মোৰ ফাৰ্ষ্ট টাইম যদি আপোনালোকে মোৰ ভিডিঅ'টো চাইছে আৰু লাইক আৰু কমেণ্ট এটা দি দিব আৰু কমেণ্টো দিব আপোনালোকে নেপাহৰিব ঠিক আছে লগ পাম আকৌ ধন্যবাদ